বৰমা সমষ্টিৰ অধীনত কেইটামান স্পট মানে মই ঘূৰি আহিছোঁ আৰু এতিয়া এই চুবনকাটা যিটো দিৰিং নদীৰ আৰু মৰা পাগলা দিয়া নদী এই ব্ৰিজখন ভাঙাটো মই চাবলৈ আহিছোঁ। আজি পেলাই এইটো দেখি পেলাই মোৰ মানে খুব বেয়া লাগিছে যে মই আগতেও আহিছিলোঁ, এতিয়া মানে এতিয়াও মাথাত ভাঙাই আছিলে, কিন্তু এইবাৰ এই বানপানীৰ কাৰণে প্ৰায় মানে আধা আধি ভাঙি গ'ল। তো মানুহৰ যাতায়াতৰ কাৰণে খুব অসুবিধা হৈছে, ল'ৰা ছোৱালীবিলাকে স্কুলত অহা যোৱা কৰা বহুত দিগদাৰী হৈছে। এইটো ডাঙৰ এটা সমস্যা এই অঞ্চলৰ কাৰণে। মই আজি আহিলোঁ যে তাৰ খতিয়ান ল'বৰ কাৰণে যে ক'ত কি হৈ আছে। জপাত মই গৈ আহিছোঁ আৰু জপাটো এনেকুৱা অৱস্থা যিটো এই নদীৰ ওপৰত যিটো বাঁহৰ দালান সেইটো দেখাত পোৱা যোৱা কৰি আছে। আৰু এতিয়া বহুদিনীয়া দাবী আছিলে, এটা দলং লাগে, ব্ৰিজ লাগে, এইটো হৈ উঠা নাই। তো আজি এই প্ৰতিবোৰ দেখি পেলাই মই এটা ৰিপৰ্ট বনাই আছোঁ আৰু চিফ মিনিষ্টাৰলৈ দৃষ্টিগোচৰ কৰিম, তাৰ ৰিপৰ্টবিলাক দিম, তাৰ ব্যৱস্থা যাতে লোৱা হয়। তো আমাৰ তৰফৰ পৰা আৰু অকল কাউন্সিলকো মই লিখিতভাৱে জনাম যে ইয়াত যাতে স্পেচিয়েলি এটা মানে এটেনশ্যন দিয়া হয় আৰু তাৰ ব্যৱস্থাটো যাতে লোৱা হয়। কাৰণ এটা সম্পূৰ্ণভাৱে এটা ব্ৰিজ বনাবৰ কাৰণে এটা মানে প্ৰপ'জালটো এপ্ৰুভ হ'ব লাগিব, ফাইনেন্সিয়েল চেংচন লাগে, তাৰ কাৰণে DPR বনাব লাগে, এই অলপমান দীঘলীয়া প্ৰক্ৰিয়া। কিন্তু বৰ্তমান যিটো এটা অস্থায়ীভাৱে যিখিনি ব্যৱস্থা কৰি দিব লাগে, এতিয়া কাউন্সিলৰ পৰা ইনিচিয়েটিভ লৈ আছে, মোৰ লগত স্পীকাৰ ডাঙৰীয়া আছে কাউন্সিলত, তেওঁ ইতিমধ্যে বাঁহৰ মানে ব্ৰিজ বনাবৰ কাৰণে পইচাও দিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াত বানপানী অহাৰ কাৰণে সেইখিনিও কাম নহয়। ৰিজৰ্ভৰ পৰা মই গাৰ্জেন মিনিষ্টাৰ হিচাপে কালি পৰহিৰ ভিতৰতে মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ এই ৰিপৰ্টটো গোটাম আৰু তাৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত কি ব্যৱস্থা লোৱা হয় পাৰ্মানেণ্ট এটা চলিউশ্যনৰ কাৰণে এই ব্যৱস্থাটো মই কৰিম। অভিযোগ বুলি নহয়, মানে এইটো এটা চাইণ্টিফিক ষ্টাডিও কৈ আছে যে আজি যদি BTC অঞ্চলত চোৱা যায়, কোকৰাঝাৰ জিলা তাতো বানপানী হয়, কিন্তু খহনীয়া বা নদীৰ যিটো চৰিত্ৰ, আমাৰ গৌৰাং নদী আছে, চুমাংগা নদী আছে, চৰলভাঙা, শংকচ আছে আৰু চাম্পা নদী আছে, এইবিলাকৰ চৰিত্ৰটো এইফালে যেনেকৈ দিৰিং নদী বা মৰা পাগলা দিয়া বা পাগলা দিয়া এইবিলাক চৰিত্ৰ একে নহয়। তো ইয়াত বনাঞ্চল নাই ওপৰত আৰু অবৈধ খননবিলাক বহুত মানে অবাধভাৱে চলি আছে, সেইটোতো ৰিপৰ্ট আমি পাই আছোঁ। এইবিলাক এটা কাৰণ হ'ব পাৰে প্ৰাকৃতিকভাৱে, কাৰণ ইয়াত চাইণ্টিফিক ষ্টাডিও কৈ আছে। তেনে ক্ষেত্ৰত আমি যদি বান আৰু খহনীয়াৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব লাগিলে এই দিশতো আমি ষ্টাডি কৰিব লাগে, সেইমতে আমি পদক্ষেপটো ল'ব লাগে। ইউজি ব্ৰহ্ম ডাঙৰীয়া আমাৰ 25 নং বাগানপাৰা সমষ্টি তথা 22 নং বৰমা সমষ্টিৰ উত্তৰ অংশটো পৰিভ্ৰমণ কৰিছে যে আমাৰ যি বাক্সা জিলাৰ কাৰণে এইটো ফাৰ্ষ্ট ৱেভ বুলি ক'ব লাগিব। যি ফাৰ্ষ্ট ৱেভত যি মানে বানপানী, এই বানপানীৰ 25 নম্বৰ বাগানপাৰা সমষ্টি BTC সমষ্টিটো বহুত মানে ক্ষয়ক্ষতি হৈছে। আৰু আজি সেইকাৰণে গাৰ্জেন মিনিষ্টাৰে আমাৰ ইয়াত মৰা পাগলদিয়াৰ যিটো মানে ভঙা দলংখন, এই ভঙা দলংখন পৰিদৰ্শন কৰিছে। তাৰ আগতে বুগলামাৰীত যিখিনি মানে গৰাখহনীয়া, এই গৰাখহনীয়াটো পৰিদৰ্শন কৰি আহিলে। আৰু এতিয়া আমি দেখিছোঁ যে জপাদং পাহামাৰা, ইয়াত বাঁহৰ এইখন যি মৰা পাগলদিয়া নদী, ইয়াতে মানে বাঁহৰ ফুট বিচাৰে মানুহখিনি যাতায়াত কৰিছে। তাতেও মানে বহু বছৰ আগৰ পৰা যি এটা মানে ব্ৰিজৰ কাৰণে প্ৰস্তাৱ ৰাইজে দিছিলে, আৰু সেই প্ৰস্তাৱটো আমাৰ সন্মানীয় গাৰ্জেন মিনিষ্টাৰে ইয়াত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম বুলি তেখেতে আশ্বাস দিছে। আৰু এইখন যি মৰা পাগলদিয়া যি মানে ভঙা ব্ৰিজত আমি মানে থিয় দি আছোঁ, নিশ্চয় এইটো আমি তৎকালীনভাৱে আমি ইয়াত মানে যি এটা পদক্ষেপটো ল'ব লাগিব। ইয়াত নিকাশী জ্ঞানপীঠ কলেজ আছে, প্ৰায় চুবুংকাটা অঞ্চলৰ পৰা নিকাশী অঞ্চললৈ অহা যোৱা কৰে। আৰু ইয়াত যিহেতু কলেজ আছে, এতিয়া মানে স্কুল বা কলেজৰ মানে সময় হ'বলৈ গৈ আছে। ইয়াৰ আগতে আমি ইয়াত তৎকালীনভাৱে ইয়াত যি এটা ব্যৱস্থা আমি ল'ব লাগিব। তাৰোপৰি আমাৰ গাৰ্জেন মিনিষ্টাৰে পাগলদিয়া যি গৰাখহনীয়া আছে কাদঙা, এই কাদঙা কলিতা চুপাত গৰাখহনীয়া আছে। আৰু আমাৰ দক্ষিণ অঞ্চলত এটা বানপানীৰ মূল মানে উৎস যেনেকৈ আমাৰ
চুবনকাটা সোনাজুলি আমাৰ নয়াবস্তি অঞ্চলত মানে বানপানীৰ এটা মূল উৎসটো আমাৰ চুবনকাটা যিটো আমগুৰি এই চুইচ গেট এইখিনিত আছে গাৰ্জেন মিনিষ্টাৰে এই মানে চুইচ গেটটো যিহেতু আধৰুৱা হৈ আছে ইয়াৰ এটা পৰিদৰ্শন আমাৰ গাৰ্জেন মিনিষ্টাৰে কৰিব আৰু আমি প্ৰায় আমাৰ যি ৬২ নং যি বৰ্মা সমষ্টি তথা ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ উত্তৰ অংশটো আমি পৰিভ্ৰমণ কৰিছোঁ আৰু নিশ্চয় মই এই সমষ্টিৰ এজন MCLA হিচাপে আশা ৰাখিছোঁ আমাৰ যি গাৰ্জেন মিনিষ্টাৰ আজি ইয়াত পৰিভ্ৰমণ কৰিছে যিখিনি পৰিদৰ্শন কৰিছে নিশ্চয় ইয়াৰ এটা ভাল এটা পদক্ষেপ আহিব বুলি মই আশা ৰাখিছোঁ যিটোতো আমিতো যিটো বানপানীলৈকে আমি মানে চবেই মানে লগ লাগি জিলা প্ৰশাসনে হওক আমাৰ বিটিআৰ প্ৰশাসনে হওক চবেই লগ লাগি আমি খুব ধুনীয়াকৈ আমি আমি খুব ধুনীয়াকৈ আমি এইটো পাৰ কৰিছোঁ ইয়াত আমাৰ কোনো মানে ৰিলিফ মেটেৰিয়েলছ কোনো মানে অভাৱ হোৱা নাছিলে প্ৰায় যিখিনি বস্তু আছে বা যিখিনি মানে গৰু ছাগলীৰ কাৰণে যিখিনি দানা মানুহৰ কাৰণে যিখিনি চিকিৎসাবিলাক আমি কৰিব পাৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ ইয়াত যে মানে বিধ্বংসী যি এটা বান এই বানৰ যিখিনি মানে বাট পথ মানে কিবা হৈছে বিধ্বস্ত হৈ গ'ল আৰু এই বিধ্বস্ত হোৱা যিখিনি বাট পথ সেইটো আমি ভাল কৰাৰ কাৰণে ইতিমধ্যে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও ইয়াত মানে বিশেষ এটা পদক্ষেপ লোৱাৰ আশ্বাস মোক দিছে মই সেইদিনা কথা পাতিছিলোঁ আৰু নিশ্চয় আমি আশা ৰাখিছোঁ আমি অতি শীঘ্ৰে বানপানী এতিয়াও মানে সময় আছে যিটো মানে চৰকাৰী সময়সূচী হিচাপে মোটামুটি অক্টোবৰলৈকে আছে আৰু এই অক্টোবৰ মাহ পাৰ হোৱাৰ পিছত নিশ্চয় আমি ইয়াত যিখিনি বিধ্বস্ত বাট পথ এইটো আমি ভাল কৰিব পাৰিম আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ যিখিনি মানে যাৱতীয় কাম তেখেতসকলে এইটো কৰি আছে নিশ্চয় আমি অক্টোবৰ মাহ মানলৈকে আমাৰ ইয়াত বিধ্বস্ত বাট পথটো আমি